টু কেআৰপি লবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন, চ' ভাবিলোঁ ব্লগ এটা বনাওঁ। আপোনালোকে থাম্বনেইলটো দেখি চাগে গমেই পাইছে আজি কি হয়। আজি মোৰ বাৰ্থডে। নিজে কেক আনি নিজে কাটি খাব লগা হৈছে। এতিয়ালৈকে মানুহজনে উইচ কৰাই নাই, চাওঁচোন কৰে নে নকৰে দিনটো। তো আহকচোন আজি চাওঁ মোৰ বাৰ্থডেটো কেনেকৈ যায় দিনটো। এয়া আমাৰ ৰাইজ বাৰ্থডে খাবলৈ আহিছে। এয়া ৰশ্মি, আৰকি, দীপি, বিহান, এয়া বৰ্ণালী ভৈয়া। হেপী বাৰ্থডে। থেংক ইউ। কি দিছা? ফুলে বাৰ্থডে খাবলৈ অহা পাৰ্টি গোটেই ভাত পানী খাই মেলি গ'ল। এতিয়া বেছিকৈ কথা পাতিবলৈ নহ'লে আপোনালোকৰ লগত, যিহেতু বিজি আছিলোঁ আলহীৰ লগত। যিয়ে নহওক ভিডিঅ'বিলাক কৰি থ'লোঁ আপোনালোকক দেখাম বুলি। এয়া আমাৰ আলহী এগৰাকী আছে, ৰিয়ে কথা পাতি আছে। এতিয়া সন্ধিয়াই হ'ল। ভাল লাগিলে দিনটো এনেকৈ পাৰ কৰিলোঁ আজি বাৰ্থডে বুলি। আৰু মানুহজনে মোক এতিয়ালৈকে উইচ কৰাই নাই। চাওঁ ৰাতিটো চাই লওঁ, নহ'লে কাজিয়া এখন হ'ব ভালকৈ ফোনতে। যদি মোৰ চেনেলটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ।